আমার লাইনে চিত্ত কেইবাটাও মই এটা কথা কৈছোঁ যে কবি হীৰেণ ভট্টই এটা লাইন লিখি থৈ গৈছিলে ছাত্ৰসন্থাৰ বাবে, দেশ বুলিলে আদেশ নালাগে। অকল এটা লাইন, তাৰ লেকচাৰ নাছিলে, কিন্তু এটা লাইনত চেলিউট। চিত্তক ধন্যবাদ, তাক মই খুব মৰম কৰোঁ, মোৰ নিজৰ ভাইৰ নিচিনা। আৰু কোন কোন আছে গোটেই চবৰে নামবোৰ ইমান নাজানো মই। দীপক আছে, সুভাষ আছে, এইটো এই হেণ্ডচাম ল'ৰাটো, হেণ্ডচাম ল'ৰাটোৱে আমাৰ ছোৱালীবিলাক সাৱধান দেই, এই হেণ্ডচাম হৈ গৈ আছে। আৰু য়েছ অফক'ৰ্ছ, একো নাই, অলপ দেৰি হৈছে। খালি মই কৈছোঁ যে অহা বছৰৰ পৰা কৰিলে আৰু অলপ যদি কম্পেক্ট কৰে, সোনকালে শেষ হয়, চবৰ কাৰণে ভাল। তেতিয়া আমিও মস্তি কৰিব পাৰোঁ। মই যদি 11টা বজাত উঠোঁ, মই 1টা বজাত ধুনীয়াকৈ ওলাই যাব পাৰোঁ, ৰাইট? সেইটো বেয়া কথা নহয়। আৰু থেংক ইউ ছাত্ৰসন্থা, থেংক ইউ। আৰু কিন্তু আকৌ যদি কেব আহে আমি আহিম নাই, মই আছোঁ। দেশ বুলিলে আদেশ নালাগে, সেইটো মেইন কথা। থেংক ইউ ভেৰি মাছ।